নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, সুস্থ আছে আৰু সদায় ভালে থাকক। সুস্থ আপোনাক জনাইছোঁ মোৰ অন্য ভিডিঅ'লৈ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলো কৰি। আজি হৈছে দেৱালী আৰু দেৱালী উপলক্ষে মই সমূহ অসমবাসী ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ক'ত বৰষুণ দি আছে জনাবচোন কমেণ্টত। মানে কি জানেনে, বৰষুণটো দুদিন হ'ল, এতিয়ালৈকে সমাপ্ত হ'বলৈ হোৱা নাই। আৰু মানে ইমানখিনি সময়ত ন, তো এতিয়া 3টামান বাজিছে, তো ইমানখিনি সময়ত মানে আমি আগতে কলপুলি পদূলিমুখত ৰুই মানে তাত বাঁহৰ যিটো হেৰি ন, তো বাঁহসমূহ আমি চাকি বন্তি মানে ধুই কৰি ৰেডি হৈ যাওঁ। কিন্তু এইবাৰ মানে বৰষুণ এনেকুৱা হৈছে, মানে বৰষুণটো ৰখা নামেই লোৱা নাই। আৰু সেইকাৰণে বহুত বেছি বেয়া লাগিছে, কাৰণ দেৱালীটো ভালদৰে পাতিম বুলি ভাবিছোঁ। তো সিমানখিনি চাগে ভাল নহ'ব পাৰোঁ, যিহেতু বৰষুণটো পৰিয়ে আছে আৰু এতিয়াও পৰি আছে বৰ্তমান। তো চাই থাকক আজি মানে কি কৰিব পাৰোঁ এই বৰষুণতো দেৱালীটো। তো চাই থাকক। দেৱালী বুলি মানে বাও আহিছে মৰিগাঁওলৈকে কিবা নিবৰ কাৰণে। তো ভাবিছে বায়ো মানে ডেক'ৰেট কৰিম বুলি ঘৰটো, কিন্তু বৰষুণৰ কাৰণে কিনো কৰিব। তো কি কৰিবি এতিয়া, বৰষুণে পৰিছে দেখোন। একো নকৰোঁ আৰু এতিয়া ঘৰতে বহি থাকিম বাছ। চাই লওঁ, যদি সময় সুবিধা মিলে চাকি বন্তি জ্বলাম বুলি ভাবিছোঁ। চাকি বন্তিটো দিব লাগিব, কিন্তু মানে বেছিকৈতো আমি চাকি বন্তিটো বাহিৰতে দিওঁ ন, তো এবাৰ বাহিৰত চাকি বন্তিটো দিবও নোৱাৰিম, মানে ভিতৰতে দিব লাগিব। আৰু মানে চবে মানে ভাবি আছে ন ৰংগুলি বনাম, ভিতৰতো ইমানকৈ ৰংগুলি বনোৱা নাযায় যিহেতু বাহিৰতে বনায়। আৰু এইবাৰ চাগে বনাব নোৱাৰিব, আৰু বৰুণ দেৱতাই যি খণ্ড কাণ্ড মানে কৰি আছে, তো নোৱাৰিব কোনো। তো দেৱালী কেনেকুৱা চলিছে, তো মানে আমাৰ ইয়াতে বহুত বৰষুণ, আৰু বৰষুণ এৰা নাই এতিয়ালৈকে। মানে বহুত কিবা কিবি ভাবিছিলোঁ, গম পাইছেনে, ওলাই যাম দেৱালী বুলি, কিবা খাম, ফুৰিম, এনেকৈ আৰু ভালদৰে চাকি বন্তি দিম। মানে প্ৰত্যেক বছৰে ন চাকি মানে একদম ইয়াৰে পৰা দিওঁ একদম বাটলৈকে। তো চবেই দিয়ে, বাহিৰত কলপুলি ৰুৱে, আৰু এবাৰ মানে কলপুলি ৰোৱাটো বাদেই দিছোঁ, চাকি গছোঁ আমি ভালকৈ দিবৰ কাৰণে। এয়া চাকি নুমাই গৈছে, 4-5বাৰ জ্বলাইছোঁ। আৰু মানে কি ক'ব, আৰু অসম ৰসাতলে গৈছে, যিহেতু এটাও মানে উৎসৱ আমি ভালদৰে পাতিবলৈ পৰা নাই। মানে বৰ ডিষ্টাৰ্ব দিছে বৰষুণটোৱে, গম পাইছেনে। আৰু আপোনালোকৰ চাইডে ক'ত বৰষুণটো বৰ্তমান কমিছে, মানে দেৱালীটো শান্তিৰে মানে পালন কৰিব পাৰিছে, সেইটো জনাব এবাৰ। যদি বাই চান্স এৰে বৰষুণ, তেতিয়াহ'লে যাম ওলাই এপাক, আৰু দেখাই দিম ওলাই গ'লে মৰিগাঁৱৰ পৰিস্থিতি। তো বৰষুণৰ বতৰ, একাপ লাল চাহৰ সৈতে চাহ খাই দিলোঁ, মানে ৰখিব নোৱাৰিলোঁ ন। তো মানে একদম দেৱালীৰ দিনতো মানে ঘৰত বহি এনেকৈ চাহ খাই থাকিব পাইছোঁ, কি লাগে আৰু ইয়াত কৰি, হয়নে নহয়। চাহকাপটো সেই গাইছ, মানে বৰষুণটো অকণমান কমিছে, বেছি নহয়, মানে অলপ কমিছে, আকৌ আহিছে। মানে মনটো বহা নাই ন, ইফালে বম ফুটাই আছে, আৰু ভণ্টিহঁতৰ ঘৰত বম ফুটাই আছে, তো তালৈকে যাওঁ। বিশেষকৈ মানে আমাৰ ঘৰত এনেকৈ ইমান ফূৰ্তি ফাৰ্তা কৰা কোনো নাই ন, মই অকলে আছোঁ, তো সেইকাৰণে। তো মানে ভিতৰতে আৰু ইনজয়টো মেইন ন, মানে এনজয় মেইন। আৰু এই ফুটিছে জ্বলিছে, অ' মাই গড, এয়া ক'ৰবাত দেখিছেনে, মানে ভিতৰতে। আৰু মানে আমি বাটলৈকে ওলোৱাই নাছিলোঁ, তো সেইটো কাৰণে আমাৰ মামাহঁতৰ ঘৰত চাওক ইমান ধুনীয়াকৈ সজাইছে, মানে ভাল লাগিছে দেই বহুত। আৰু এইফালে নাযাওঁ, তো এতিয়া মানে যাওঁ ভণ্টিহঁতৰ ঘৰত। ভয় খাই গ'লোঁ। তো আৰু এতিয়া যাওঁ ভণ্টিহঁতৰ ঘৰত, তো চাই থাকক ভিডিঅ'টো। যিহেতু বৰষুণটো কমিছে ন, তো ফুৰিব যাম চাগে ফাইনেলি। আৰু যদি ফুৰিব যাওঁ তেতিয়াহ'লে দেখাই আছোঁ আপোনালোকক। একদম কলপুলি ৰুইছে কিন্তু বহুতৰ ঘৰত, কিন্তু মানে কি বৰষুণৰ কাৰণে চাকিটো দিব নোৱাৰিলে। দিছে, এই ইয়াত চাকি দিছে, কিন্তু চাকিবোৰ নুমাই গৈছে, ইমান দুখ। চবে ভাবিছে ন ভালদৰে পাতিম বুলি, কিন্তু ইমান দুখ। চাকি দিছিলে কিন্তু চব নুমাই গৈছে, তেল ভৰ্তিয়ে হৈ আছে। ভাল লাগিছে, কিন্তু আমাৰ এনেকুৱা সুবিধা নাই ন। মানে বাহঁতৰ ঘৰত পালোঁ আহি, আৰু মানে শুনা নাই।
হেপী দিৱালী চবে কওঁ হেপী দিৱালী বিদায় কওঁ লাজ পাইছে দেই মানে গোটেই মাইকী সন্থাৰ মাজত সিয়ে মতা সন্থা তো সেইকাৰণে সি লাজ পাইছে অলপ তো বৰষুণ কমিল কেনেকুৱা লাগিল বৰষুণ কমিছে কেনেকুৱা লাগিল আকৌ আহিছে হেপী দিৱালী হেপী দিৱালী Happy Diwali. দোকান সবকে হ্যাপি দিৱালী ফুলদানি মম মুন্ডা দৌৰি পলা ওয়াও এইটো চানা চিমস্তি অনুৰাধা ফুটাইছে দেই আৰু মানে মই আগতে বহুত বম ফুটাইছিলোঁ আৰু এতিয়া মানে মোৰ সিমানখিনি সাহস নাই